তুমি লোৱা আমি এতিয়া কৰিম ব্ৰাছ হেল্ল' এভৰিৱান এতিয়া ৰাতিপুৱা 10 বাজিছে আৰু মই যাব ওলাইছোঁ শিৱ মন্দিৰলৈ যিহেতু আজি সোমবাৰ সেইকাৰণে ভাবিলোঁ আজি ওচৰৰে শিৱ মন্দিৰটোৰ পৰা আহোঁগৈ মোৰ লগত যাব মা আৰু চাই থাকক মই ভিডিঅ'টো আজি দিনটো কণ্টিনিউ কৰি থাকিম এয়া মোৰ লগত মা আমি দুয়োগৰাকী আহি আছোঁ খোজকাঢ়ি যিহেতু মন্দিৰ ভাগ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় এয়া শিৱ মন্দিৰত আহি পাই গ'লোহি মন্দিৰ ভাগ ওচৰৰে এগৰাকী খুৰীয়ে চাফা কৰি আছিলে আমি যাওঁতে যিহেতু ঘৰৰ একে ওচৰতে হয় আৰু তেনেকৈ কোনো মানুহে দায়িত্ব লয় মা দেখিছেনে পানী আনিছে আৰু এইগৰাকী খুৰী চাফা কৰি আছে মন্দিৰ ভাগ আমাৰ ইয়াতে বিশ্বনাথ চাৰিআলিত শিৱদৌল আছে কিন্তু তালৈকে নগ'লোঁ ঘৰৰ ওচৰতে যিহেতু সেইকাৰণে ইয়ালৈকে আহিলোঁ আৰু চাকি জ্বলালোঁ গাখীৰ ঢালিলোঁ তাৰপিছত পূজা কৰিলোঁ এতিয়া আহি আছোঁ ঘৰ ওচৰৰে দোকান এখন দেখিলোঁ তাতে কিবা কিবি খোৱা বস্তু লৈ যাওঁ বুলি মাক ক'লোঁ গতিকে সোমাইছোঁ দোকানখনত কি লওঁ নাজানো তাতে মোৰ বৰতো আছে জুচ ল'ম চাগে কি লওঁ চাই লওঁ তাৰপিছত ডাইৰেক্ট ঘৰ যাম আৰু ঘৰ গৈ বাকীখিনি দেখুৱাই আছোঁ হেল্ল' এভৰিৱান যোৱাকালি মই ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ কাৰণ মন্দিৰৰ পৰা অহাৰ পিছত ইমান বেছি ভাগৰ লাগিলে আৰু আলহীও আহিলে ঘৰত সেইকাৰণে মই ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ ভাবিছোঁ আজি হৈছে নেক্সট ডে আজি মই ভিডিঅ'টো কণ্টিনিউ কৰি শেষ কৰিম কাৰণ আজি আপোনালোকক বনাই দেখুৱাম কাৰ্ড যিহেতু মই ভাল পাওঁ নিজে কিবা এটা বনাই মই আনক গিফ্ট কৰি খুব বেছি ভাল পাওঁ আৰু যিসকলে মোৰ নিচিনাকৈ নিজে হাতেৰে কিবা এটা বনাই বেলেগক দি ভাল পায় তেওঁলোকে বহুত ভাল পাব আৰু হয়তো বহুতে জানেই আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে মই আজি বনাই দেখুৱাম আৰু আপোনালোকে নিজৰ ফেমিলি হওক বা ফ্ৰেণ্ড চাৰ্কলে হওক বা খুব বেছি ক্ল'জ ৰিলেটিভ হওক বা দিব পাৰে গিফ্ট কৰিব পাৰে ভাল পাব নহয় জানো বজাৰতো বহুত বস্তু কিনিব পোৱা যায় কিন্তু নিজে হাতেৰে বনাই কিবা এটা গিফ্ট কৰিলে সকলোৱে ভাল পায় চাগে মই তেনেকৈ ভাবোঁ ঠিক আছে এতিয়া দেৰি নকৰি ব'লকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ আৰু মই কেনেকৈনো কাৰ্ড বনাওঁ আপোনালোকো চাওঁ কাৰ্ডখন বনাবৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ হোৱাইট এণ্ড ব্লু কালাৰৰ পেপাৰ চাওকচোন দুয়োখন পেপাৰ মই বেলেগ বেলেগ চাইজত কাটি ল'লোঁ তাৰপিছত হোৱাইট কালাৰ পেপাৰখনত লগাম এতিয়া ফেভিকল আঠা এতিয়া ব্লু কালাৰ পেপাৰখনৰ আধা অংশত হোৱাইট কালাৰ পেপাৰখন লগাই দিছোঁ এতিয়া যিহেতু কাৰ্ডৰ এই অংশটো নালাগে সেইকাৰণে মই এখন প্লেটৰ সহায়েৰে ড্ৰ কৰি ল'লোঁ আৰু এতিয়া মই কেঁচি দি কাটি ল'ম এই অংশটো যিহেতু নালাগে এতিয়া মই স্কোৱাৰ সাইজত এনেকৈ কেইখনমান পেপাৰ কাটি ল'লোঁ আৰু মই ফুল বনাম যিহেতু চাওকচোন কেনেদৰে বনাওঁ এনেকৈ পেপাৰৰ সহায়েৰে বহুতো ধৰণৰ ফুল বনাব পাৰি কেতিয়াবা দেখাম বাৰু আজি যিহেতু এই কাৰ্ডখন বনাম বুলিয়ে মই আপোনালোকৰ আগত প্ৰেজেণ্ট কৰিছোঁ সেইকাৰণে মই এইটোৱে দেখাই দিছোঁ চাই লওকচোন মই কেনেদৰে বনাওঁ কেঁচিৰ সহায়েৰে এনেকৈ ৰাউণ্ডটো কাটি ল'লোঁ এতিয়া চাওকচোন ইমান মৰম লগাকৈ ফুলৰ আকৃতি হৈ গৈছে আৰু এতিয়া স্কেচ পেন এডালেৰে মই মাজৰখিনি এনেকৈ হেঁচি দিছোঁ যাতে ফুলৰ শ্বেপটো ভালদৰে লৈ লয় এতিয়া ফেভিকল লগাম আৰু ফেভিকল দি
ফুলখিনি এই ৰাউণ্ডটোত মই ধুনীয়াকৈ লগাই দিম ডাঙৰৰ পৰা সৰুলৈ লগাই দিম ফুলখিনি লগাই হৈ গৈছে মোৰ এতিয়া পুনৰ ফেভিকল দিছো মাজত আৰু এনেকৈ হোৱাইট কালাৰৰ কিছুমান পাথৰ লগাই দিছো মাজত দেখিবলৈ যাতে বেছি ভাল লাগক এতিয়া এই হোৱাইট কালাৰ অংশটোত আপোনালোকে যি লিখিব বিচাৰে লিখিব পাৰে কাৰোবাক বাৰ্থডে উইশ কৰিব পাৰে বা এনিভাৰ্সাৰী উইশ কৰিব পাৰে যোনে যেনেদৰে লিখিব বিচাৰে লিখিব পাৰে এতিয়া মই কাৰ্ডখন যাতে দেখিবলৈ বেছি ব্ৰাইট লাগক সেইকাৰণে 3D গ্লিট সিলভাৰ কালাৰ দি এনেকৈ কিছুমান ডিজাইন কৰি দিছো আৰু এতিয়া ফুলখিনিৰ ওপৰতো কৰি দিম যাতে দেখিবলৈ কাৰ্ডখন বেছি ভাল লাগক এতিয়া মই কাৰ্ডখনৰ এই বগা অংশত কিছুমান ইমোজি ড্ৰ কৰিম যাতে কাৰ্ডখন বেছিকৈ এট্ৰেক্টিভ হয় আৰু ভাল লাগে ইমোজিবোৰ মোৰ সেইকাৰণে মই আঁকি দিছো কেইটামান ফাইনেলি কাৰ্ডখন মোৰ বনাই হৈ গ'ল কিন্তু শুকোৱা নাই ভালদৰে অকনমান সময় লাগিব শুকাবলৈ আজিৰ ভিডিওটো চাই যদি সঁচাকৈ ভাল লাগিলে তেতিয়াহলে অনুগ্ৰহ কৰি লাইক কমেন্ট কৰিব নাপাহৰিব আৰু লগতে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু যি সকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিও চাইছে তেওঁলোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহলে আজিলৈ আহিছো পুনৰ লগ পাম আন এটা নতুন ভিডিওৰ সৈতে